মায়ঙৰ পাটেকিবৰীত বাইক চোৰৰ সন্ত্ৰাস নিশা লগ ভাঙি কেটিএম বাইক লৈ উঠাও হল স্মাৰ্ট চোৰ এই ঘটনা সংঘটিত হৈছে মায়ং আৰক্ষী থানাৰ পাটেকিবৰী গাঁৱত প্ৰতিদিনৰ দৰে যোৱাকালিও এইখন ঘৰৰ বাৰান্দাত থৈ দিছিল মৰমৰ কেটিএম আৰচি বাইকখন পিছে এইবাৰ দিন বেয়া আছিল গৰাকীৰ দুপনিশা ঘৰৰ মানুহৰ টোপনিত মগ্ন থকাৰ সুযোগতে বাইকৰ লগ ভাঙি চোৰে লৈ যায় AS01 ET 606 নম্বৰৰ কেটিএম বাইকখন নিজৰ আপোন বাইকখন ঘৰৰ পৰা নাইকিয়া হোৱাত লাগিছে পৰিয়ালৰ মাজত ইফালে সিফালে বিচাৰি নোপোৱাত মায়ং আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মায়ং থানাত গোচৰ ৰুজু কৰিছে ইতিমধ্যে কোনো লোকে যদি বাইকখনৰ সন্ধান পায় তেন্তে এই নম্বৰত 8723919856 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ভুক্তভোগী পৰিয়ালবৰ্গই নিউজ ডেস্ক ৰিপৰ্ট AM নিউজ 24 মানে যোৱা ৰাতি আমি ৰাতি 12:30লৈকে জাগি আছিলো তাৰপিছত আমি টোপনি গৈছো টোপনি যোৱাৰ পিছত আকৌ 2:20 মান বজাত জাগিছো জাগি পেলাই বাহিৰত ওলাই আহিছো পেচাব কৰিবলৈ তেতিয়া আহি দেখো যে আমাৰ ঘৰত কেটিএম বাইক এটা আছিল সেই বাইকখন নাইকিয়া তাৰপিছৰ পৰা মানে আমি ফোনাফোনি কৰিলো আমাৰ গাঁৱৰ মানুহবিলাকক জনালো যে আমাৰ বাইকখন চুৰি হৈ গৈছে তাৰপিছৰ পৰা বহুত জায়গাত ঘূৰি ফুৰিছো পোৱা নাই তাৰপিছত আপোনালোকক মাতি আনিছো যে আমাৰ এটো থানাত এজাহাৰ দিছে না থানাত দেউতাক পঠাইছো এতিয়ালৈকে এজাহাৰটো হোৱা নাই দেউতাক গৈছে মানে যোৱাকালি ৰাতি 12টা মান বজাত লৈকে আমি জাগি আছিলো তাৰপিছত মানে টোপনি গৈছিলো টোপনি যোৱাৰ পিছত আকৌ হার পাইছো টোপনিৰ পৰা হার পাই পেলাই বাহিৰত ওলাই আহিছো আহি মানে চালো যে আমাৰ ঘৰত এটা কেটিএম বাইক ইয়াত বাৰান্দাতে থৈ দিয়া হয় ইয়াৰ পৰা মানে বাইকখন নাইকিয়া হৈ গৈছে তেতিয়া অনুমানিকে 2:30 মান বজা হৈছে তেতিয়া মানে আমাৰ গাঁৱৰ মানুহবিলাকক জনাইছো আমাৰ নিজৰ মানুহবিলাকক ফোন কৰি খবৰ লগাইছো তাৰপিছত ৰাতিপুৱা আকৌ আৰক্ষীৰ ওচৰত দেউতাক পঠাইছো যাতে এজাহাৰ দিয়া হৈছে আৰু এজাহাৰটো দিছো যাতে আৰক্ষীয়ে যাতে আমাৰ বাইকখন যাতে উলিয়াই দিলে মানে আমি বহুত উপকৃত হ'ম আৰু গাড়ীখনৰ নাম্বাৰ কি আছিল গাড়ীখনৰ নাম্বাৰটো আছিল 6069 AS21 ET AS21 ET ET ওলাচোন